মানে মুখ্যমন্ত্ৰী আচলতে ইনচাল্ট কৰি কৈছে আচলতে বিধানসভাত জাৰণটো বেছি পাই গ'ল যে শিৱসাগৰটোতো এৰাৰ মোৰ কোনো প্ৰশ্নই নাই আপোনালোকে জানেই শিৱসাগৰ বাৰু কেলে এৰিম হয়নে নহয় কিন্তু মই কৈছিলোঁ আপোনালোকৰ সাংবাদিকসকলে মোক প্ৰশ্ন কৰিছিলে যে যদিহে আপুনি এলায়েন্সৰ স্বাৰ্থত শিৱসাগৰ এৰিব লাগে কৈছে যে কংগ্ৰেছে আপোনাক শিৱসাগৰ নিদিও বুলি কৈছে যদি সেই এলায়েন্সৰ স্বাৰ্থত শিৱসাগৰ এৰিব লাগে তেতিয়াহ'লে আপুনি শিৱসাগৰ এৰিব নেকি মই কৈছিলোঁ যে মোতকৈ যদি সঁচাকৈ ভাল কেণ্ডিডেট থাকে নিশ্চয় এৰিম কাৰণ আমিতো সকলোকে জিকোৱাটোৱে আমাৰ গুৰুত্বপূৰ্ণ কাম এতিয়া আপোনালোকে মোক কওক যে শিৱসাগৰত মোতকৈ ভাল কিবা কেণ্ডিডেট আছে নেকি আপোনালোকতো সাংবাদিক সবৰ কথা জানে যদি আছে তেতিয়াহ'লে মই এৰিম নহয় জানো ছাৰ এই কথাটো বুজি পাব লাগিব মানুহবিলাকে মই শিৱসাগৰ এৰিম বুলি কোৱা নাই মই যেতিয়া সাংবাদিকে সুধিছে যে আপুনি শিৱসাগৰত খেলিবনে নাই মই কৈছোঁ খেলিম তেখেতসকলে সুধিছে যে নহয় শিৱসাগৰত কংগ্ৰেছে আপোনালোকক এৰি নিদিওঁ বুলি কৈছে মই কৈছোঁ যে যদি মোতকৈ ভাল কেণ্ডিডেট আছে তেতিয়াহ'লে কোনো আপত্তি নাই এতিয়া সেইটোকে যেতিয়া ডাঙৰ ঢোল বজাই দিয়ে শিৱসাগৰত অখিল গগৈ নেখেলে কৈ দিয়ে তেতিয়াহ'লে মইতো কি কৰিম কওক মই যুক্তিৰ খাতিৰত কথাটো কৈছোঁ মানে সত্য দাদাই একদম অনবৰতে কৈ আছে যে এলায়েন্স হ'ব লাগিব দেৱব্ৰত শইকীয়া দাদাই এইটো কথাও কৈ আছে যে এলায়েন্স হোৱাই নহয় অতি সোনকালে তাৎক্ষণিকভাৱে চিটৰ বিতৰণ হৈ যাব লাগে এইটো কথা কৈছে যিটো কথা তেওঁলোকৰ সভাপতিয়ে এতিয়ালৈকে কোৱা নাই সেইটো দেৱব্ৰত শইকীয়াই কৈছে যে অতি সোনকালে আমাৰ চিটৰ বিতৰণখিনি শেষ কৰি দিব লাগে সেইটো কথা লুৰিণজ্যোতি গগৈয়ে কৈছে সেইটো কথা অখিল গগৈয়ে কৈ আছে যে অতি সোনকালে চিটৰ বিতৰণ কৰি আমাৰ এলায়েন্সটো কমপ্লিট কৰি দিব লাগে মানে মুখ্যমন্ত্ৰী আচলতে ইনচাল্ট কৰি কৈছে আচলতে বিধানসভাত জাৰণটো বেছি পাই গ'ল যে আপোনালোকে জানেই বিধানসভাত মই ইমান বেছি জাৰণ দি দিলোঁ তেওঁ মানে ফৰফৰণি লাগি আছে আমাৰ অসমীয়াত এটা কথা কয় নহয় যে মানে যেতিয়া মানে সাপৰ নেজত যেতিয়া বিষ থাকি যায় সি খুটি খুটি কৰি বিধানসভাত মোৰ জাৰণটো অলপ বেছি হৈ গ'ল CM-ৰ প্ৰতি গতিকে CM-এ তেওঁৰ পিঠিত পৰা কোবটো পাহৰিব পৰা নাই য'তে চান্স পায় আজিকালি সদায় মোৰ কথাই কয় ফেচবুকতো বোলে মোৰ পোষ্ট চাই ভাল পাওঁ বুলি কয় অখিল গগৈ জিকিবই বুলি কয় ইলেকশ্যনত অখিল গগৈ হিৰো বুলি কয় য'তে চান্স পায় মানে দিনে ৰাতি এতিয়া অকল মোকে গালি পাৰে আৰু এইবাৰ গোটেই বিজেপিৰ MLA বিলাকে বহি লৈ সিদ্ধান্ত লৈছে যে এইবাৰ 2026ত যিকোনো প্ৰকাৰে শিৱসাগৰত অখিল গগৈ খৰুৱাবই লাগিব এইবুলি শপত খাইছে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু MLA বিলাকে বিজেপিৰ সেইকাৰণে এই যে কোবটো পৰে মানে আপুনি এটা কথা আছে নহয় সাপে পিঠিত কোব পৰিলে নাপাহৰে বুলি এটা কথা আছে হিমন্ত দাৰ পিঠিত CM-ৰ পিঠিত ইমান ডাঙৰ কোব মাৰি দিলোঁ মই বিধানসভাত যে বিধানসভাৰ ইতিহাসত এনেকুৱা কোব কোনেও খুৱাই নাই এজন চিফ মিনিষ্টাৰে ইমান ডাঙৰ কোব আজিলৈকে খুৱাই নাই তেওঁ মোৰ কথা পাহৰিব পৰা নাই আৰু সেইকাৰণে দিনে ৰাতিয়ে কোনোবাই অকণমান চান্স দিলে তেওঁ মোৰ বিৰুদ্ধে কিবা এটা কৈ দিয়ে